চেনীৰ সাধু। চেনীৰ সাধুটো প্ৰাচীন। পাৰ্চী সম্ৰাট দাৰউইছৰ পৰা মোৰ চুবুৰীৰ পথাৰলৈ চেনী এক সাধু কথা। ৱেষ্ট ইণ্ডিজ হৈ ব্ৰাজিল, আফ্ৰিকা হৈ চীনৰ পৰা জাপানলৈ চেনী এক সাধু কথা। দক্ষিণ আমেৰিকাৰ মিঠা হৈ উঠা পথাৰবোৰত যেতিয়া সোঁত বৈছিল কীটদাসৰ, যেতিয়া মেলেৰিয়া আৰু সৰুৱাই মৃত্যু সিঁচি দিছিল, যেতিয়া পানী দৰত বিক্ৰী হৈছিল শ্ৰম, যেতিয়া মানুহতকৈ চেনীৰ দাম আছিল বেছি, সাঁচিপাতৰ কথা যেন চেনী এক সাধু কথা। ক'লা চামৰাৰ সহজলভ্য শ্ৰমিকে ঘামবোৰৰ সলনি ধবল বগা চেনী গঢ়িছিল। সিহঁতে নাজানিছিল প্ৰটিনৰ জটিল কথা, নাজানিছিল চেনীৰ ৰসায়ন। জীৱন মানে আছিল শৰ্কৰাৰ বিনিময়ত কৰকৰা এমুঠিমান। চেনী এক সাধু কথা। পেট ভৰাবলৈ কোনোবাই চেনীৰ খেতি কৰিছিল, কোনোবাই চেনীৰ প্ৰাচুৰ্যত পেট ভৰাব নোৱাৰিছিল। ক'ৰবাত জীৱন মানে চেনীৰ বিনিময়ত ভাত, ক'ৰবাত জীৱন মানে ইনচুলিনৰ আঘাত। চেনী এক সাধু কথা। কুঁহিয়াৰ চেপা দি মানুহবোৰ চেপি থাকে বনিয়া তালালে, চেপা খাই থাকে সিহঁতৰ সপোনৰ দৌৰ। চেনী গঢ়া মানুহে সেয়ে চেনীৰ সোৱাদ নাপায়। চেনীৰ আছে তিতা ইতিহাস, টেঙা জীৱন আৰু চকুপানীৰ লুণীয়া ভাষা। চেনী এক সাধু কথা।